নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় সকলোৱে ভালে আছে। ফাইনেলি আজি মই লৈ আহিলোঁ আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ষ্টেটাছ। চ' বন্ধুসকল, ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ বাবে যে আপোনালোকে কেনেকৈ আপোনালোকৰ মোবাইলত প্ৰধানমন্ত্ৰী আৱাস যোজনাত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। চৰকাৰী ঘৰৰ বাবে আপোনালোকে কেনেকৈ আপোনালোকৰ মোবাইলৰ পৰা এপ্লাই কৰিব পাৰিব ঘৰতে বহি বহি। চ' ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছে, ইমেইল যোগে সুধিছে, নাইবা কিছুমানে ফোনো কৰিছে যে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে এপ্লাই কৰিলোঁ, কিন্তু আমি এতিয়া ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিম যে ফৰ্মখন ছাবমিট হ'ল নে ৰিজেক্ট হ'ল, নাইবা ফৰ্মখন ক'ৰবাত পেণ্ডিং হৈ থাকিল নেকি, কিমান দূৰ কাম আগবাঢ়িছে। চ' আপোনালোকৰ বাবে ফাইনেলি মই আজি বাবে লৈ আহিছোঁ। আপোনালোকৰ মোবাইলতে আপোনালোকে চাই ল'ব কামটো কিমান দূৰ আগবাঢ়িল, ক'ত পেণ্ডিং হৈ আছে, আপোনালোকে সকলোখিনি তথ্য পাই যাব আপোনালোকৰ মোবাইলতে। তো বলকচোন বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব তাৰ আগতে ভিডিঅ'টো যদি এটা লাইক কৰা নাই তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিয়ক, আৰু চেনেলটোত প্ৰথমবাৰ থাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। তো আপোনালোকে কি কৰক, আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। মই মোৰ মোবাইলত ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি লৈছোঁ, আৰু আপুনি গুগল বাৰত চাৰ্চ কৰক। ঠিক আগৰ দৰে PMAY লিখি আপুনি চাৰ্চ কৰি দিয়ক। আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই, আপুনি ভিডিঅ'ৰ ডিছক্ৰিপশ্যন লিংকটো পাই যাব। চ' আপুনি ভিডিঅ'টো চাই পেলাই আপুনি আপোনাৰ মোবাইলত অনলাইন এপ্লাই কৰি ল'ব পাৰিব আপুনি। চ' ভিডিঅ'টো আপুনি চাই ল'ব, আৰু আপুনি কেনেকৈ এপ্লাই কৰিব লাগে সম্পূৰ্ণ ডিটেইলছভাৱে আমি আলোচনা কৰিছোঁ সেই ভিডিঅ'টোত। গতিকে আজি আমি আলোচনা কৰিম যে আপুনি কেনেকৈ ষ্টেটাছটো চেক কৰিব পাৰিব। চ' আপোনাৰ এনেকুৱা এটা পেজ আপোনাৰ সন্মুখত অ'পেন হৈ যাব। এই পেজটোৰ বাবে আপুনি ডিছক্ৰিপশ্যনত লিংক এটা পাই যাব। সেই লিংকটোত আপুনি ক্লিক কৰিলে ঠিক এই পেজটোলৈকে আপুনি আহিব পাৰিব। চ' আপুনি পোনপ্ৰথমে ওপৰত থ্ৰী ডটত ক্লিক কৰি আপুনি আপোনাৰ মোবাইলটো ডেস্কটপ ছাইটত অ'পেন কৰি ল'ব। ইয়াত আপুনি এটা ছেটিং কৰি ল'ব। ইয়াত আপুনি দেখিবলৈ পাব ডেস্কটপ ছাইট, ইয়াত আপুনি টিক মাৰ্ক লগাই দিব। তাৰপিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে দেখিবলৈ পাব, ইয়াত তিনিটা নে চাৰিটা আপোনাৰ আস্তানা আছে, ইয়াত দেখিবলৈ পাব এইখিনিত। চ' ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনাৰ সন্মুখত ঠিক এনেকুৱা কেইটামান অপশ্যন আপোনাৰ খোল খাই যাব। ইয়াত আপুনি কি কৰিব, চিটিজেন এছেছমেণ্টত আপুনি ক্লিক কৰি দিব। তাৰপাছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা কেইটামান আকৌ অপশ্যন খোল খাই যাব। ইয়াত আপুনি কি কৰিব, ট্ৰাক ইউৰ এছেছমেণ্ট ষ্টেটাছ, ইয়াত আপুনি দেখিবলৈ পাব ট্ৰাক ইউৰ এছেছমেণ্ট ষ্টেটাছ। অকণমান জুম কৰি পেলাই মই আপোনাক দেখুৱাই দিছোঁ। ইয়াত দেখিবলৈ পাইছে ট্ৰাক ইউৰ এছেছমেণ্ট ষ্টেটাছ, ইয়াত আপুনি ক্লিক কৰি ল'ব। তাৰপাছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াত আপুনি দুটা পদ্ধতিৰে আপুনি আপোনাৰ ফৰ্মখন আপুনি চাব পাৰিব। আপোনাৰ ট্ৰেকটো আপুনি ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব দুটা পদ্ধতিৰে। ইয়াত দিয়া আছে আপোনাৰ নাম, আপোনাৰ দেউতাৰ নাম, আৰু আপোনাৰ মোবাইল নাম্বাৰেৰে আপুনি চাব পাৰে। নাইবা আপুনি যেতিয়া ফৰ্মখন ছাবমিট কৰিছিলে তেতিয়া আপোনাক এছেছমেণ্ট আইডি এটা দিয়া হৈছিলে। যদি আপুনি সেই এছেছমেণ্ট আইডিটো ৰাখি থৈছে তেতিয়াহ'লে আপুনি এই এছেছমেণ্ট আইডিত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ সন্মুখত ঠিক এনেকুৱা এটা ইণ্টাৰফেচ আপুনি দেখিবলৈ পাব। ইয়াত আপুনি আপোনাৰ এছেছমেণ্ট আইডিটো দি দিব, আৰু আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত দি পেলাই আপুনি ইয়াত ছাবমিটত ক্লিক কৰি দিব। চ' মই কৰি লৈছোঁ। তাৰপিছত আপোনাৰ সন্মুখত ঠিক এনেকুৱা এটা ইণ্টাৰফেচ আপুনি দেখিবলৈ পাব। ইয়াত আপোনাৰ মোবাইলত আপুনি যেটা মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটোত আপোনাৰ এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত দিব লাগিব, আৰু আপুনি ইয়াত শ্ব'ত ক্লিক কৰি দিব লাগিব। চ' মই OTPটো চাই লৈছোঁ। তাৰপাছত আপুনি ইয়াত শ্ব'ত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত ঠিক এনেকুৱা এটা ইণ্টাৰফেচ আপুনি দেখিবলৈ পাব। এয়া হৈছে আপোনাৰ ষ্টেটাছটো আপুনি ইয়াত দেখিবলৈ পাব। ইয়াত আপুনি সকলোখিনি তথ্য আপুনি পাই যাব। অকণমান জুম কৰি পেলাই মই আপোনাক দেখুৱাই দিছোঁ। ইয়াত আপোনাৰ এছেছমেণ্ট আইডিটো আপুনি পাই যাব। ইয়াত আপোনাৰ নামটো দেখিবলৈ পাব। ইয়াত আপোনাৰ ফাদাৰ নেম, ইয়াত আপোনাৰ লিংগটো আপুনি দেখিবলৈ পাব। তাৰপাছত আপোনাৰ বয়স, আধাৰ নাম্বাৰ, ইয়াত ভোটাৰ আইডি টাইপ আপুনি যি আইডি দিছিলে সেই আইডি টাইপটো আপুনি ইয়াত দেখিবলৈ পাব। আইডি নাম্বাৰটো ইয়াত পাই যাব। তাৰপাছত আপুনি ইয়াত পাব ট্ৰাক এছেছমেণ্টটো আপুনি ইয়াত ক্লিক কৰি দিব। যেতিয়া আপুনি ট্ৰাক এছেছমেণ্টত আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ তল পিনে আপুনি দেখিবলৈ পাব ৰেড কালাৰত আপোনাৰ লাল কালাৰত আপোনাৰ লিখা আহিছে
ইয়াত আপুনি দেখিবলৈ পাইছে এপ্লিকেশ্যন ষ্টেটাছ। ইয়াত আপোনাৰ ইউৰ এছেছমেণ্ট আই ডি ইয়াত দেখিবলৈ পাব। ইউৰ এছেছমেণ্ট আই ডিটো ইয়াত দিয়া আছে, ইজ পেণ্ডিং ফৰ ইনক্লুজন ইন দ্য ডিমাণ্ড ছাৰ্ভে। চ' ইয়াত আপোনাৰ বৰ্তমান এতিয়ালৈকে পেণ্ডিং হৈ আছে, এইটো ছাৰ্ভে হোৱা নাই। গতিকে আপুনি আপোনাৰ ষ্টেটাছটো এনেকৈ আপুনি চাই ল'ব পাৰিব যে আপোনাৰ কামটো কিমান দূৰ আগবাঢ়িল, আপোনাৰ কামটো ক'ত পেণ্ডিং হৈ থাকিল, কোন অফিচত পেণ্ডিং হৈ আছে। তো আপুনি এনেকৈ সকলোখিনি ডিটেইলছ আপুনি চাই ল'ব পাৰিব। আৰু যদি আপুনি এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়াহ'লে আপুনি এপ্লাই কৰিলে আপুনি ভিডিঅ'টো চাই লওক। অতি সহজ সৰলভাৱে আমি আলোচনা কৰিছোঁ যে আপোনাৰ মোবাইলত কেনেকৈ আপুনি চৰকাৰী ঘৰৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। চ' ডিছক্ৰিপশ্যনত আপুনি লিংকটো পাই যাব, সেই লিংকটোত ক্লিক কৰি আপুনি ভিডিঅ'টো চাই পেলাই আপুনি এপ্লাই কৰি লওক। চ' বন্ধুসকল, যদি এই ভিডিঅ'টো চাই অকণমান হ'লেও কিবা শিকিলোঁ, জানিলোঁ, বুজিলোঁ বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। চ' আজিলৈকে ইমানতে এৰিছোঁ, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।